সঠিককৈ ক'ব নোৱাৰোঁ। আজিতো মানে আমালোকৰ শুক্ৰবাৰ দিনে আজি মানে সকলোৱে মছজিদ নামাজ পঢ়িবলৈ গৈছে। 12:30মান বজাত মানে ইলেক্ট্ৰিচিটি কিবা শ্বৰ্ট হৈ মানে ঘৰত আগুন লাগিব। আগুন লগাৰ পিছত মানে সৰু দূৰকৈ অহাৰ পিছত মানে দেখিলোঁ মানে শেষেই হৈছে প্ৰায়। মিনিমাম 2টা ঘৰ আছিল, ডাঙৰ 2টা ঘৰ আছিল আৰু সৰু 2টা ঘৰ আছিল। আৰু বহুত মানে ঘৰৰ ভিতৰত বহুত কিবা কিবি আছিল। মানে হিচাপ কৰিব গ'লে মানে 7-8 লাখ হৈ যায়। খিনি পৰি গ'ল। নথি পত্ৰ আছিল আৰু ডকুমেণ্টবিলাক আছিল, সেইবিলাকতো ওলাব পৰা নাই, ভিতৰতে আছে। মোবাইল আছিল, চাইকেল আছিল আৰু কিবা কাপোৰ কানিতো আছিলেই, এইটোতো থাকিব। আৰু মানে দোকান কৰে, মানে শ্বপিং কৰে, সেইবিলাকৰ বস্তু বাহিনী ভিতৰতো গোডাউন হিচাপে ৰাখিছিল, সেইবিলাকো পৰি গৈছে। পৰিয়ালৰ নাম কি? পৰিয়ালৰ ঘৰৰ মুৰব্বীজনৰ নাম হ'ল ইছুফ আলী আৰু ইয়াৰ 2টা ল'ৰা আছে, শহীদুল ইছলাম আৰু শ্বাহ আলম। আৰু ফেমিলিতে 2জনেই মেৰিড আছে, পোৱালি আছে। এইবিলাকৰ গাঁও ভিলেজ হ'ল নাম্বাৰ 2 পলাশগুৰি। মই লগৰীয়া, মই হ'লেও মানে তেওঁৰ ওচৰৰে ঘৰখন, মোৰে ঘৰ। অলপতে মোৰ ঘৰখন বাচি গৈছে, অলপ যদি ৰক্ষা নকৰিলে তেনেদৰে সকলোৱে শেষ হৈ গৈছে। ইনজত মানে আগুনত কিছু পুৰিছে, মানে চেভ কৰিবলৈ গৈ মানে সেও অলপ পুৰি গৈছে, হস্পিটেলত লৈ গৈছে। হস্পিটেল মানে ফাৰ্মাচীত, মানে প্ৰাইভেট ফাৰ্মাচীত লৈ গৈছে। প্ৰব্লেম নাই ষ্টক। মুঠতে মানে 2জন বা 3জনো মানে ইনজুৰত হৈছে। এজনত মানে অলপ ভালকৈ হৈছে, শৰীৰটো জ্বলি গৈছে, আৰু এজনৰ জ্বলিছে, অলপ জ্বলিছে, চেফ হৈছে আৰু কাপোৰ কানি আছিল সেইকাৰণে। খবৰ দিয়া হৈছিল, ফায়াৰ মানে ডিপাৰ্টমেণ্ট আছিল, সিহঁতক মানে খবৰ দিছিল। তেওঁলোকে আহি অলপ মানে চেভ কৰিলে, পুলিচো আহিছিল, আহিও দিলে, চাই ল'লে, মানে সিও কেমেৰা কৰি লৈ গ'ল। আৰু গ্ৰামৰ যি মুৰব্বী আছিল, বহুত আছিল মানুহ। কারেন্ট শর্ট সার্কিট